নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল অৰঙে দৰঙলৈ আপোনালোক সদৌতিকে স্বাগতম জনাইছোঁ। আজি এটা সৰু কথাৰে মোৰ চেনেলৰ কাম আৰম্ভ কৰিব বিচাৰিছোঁ। এষাৰ কথা আছে নহয় আমাৰ সমাজত যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপুনি এই কথাৰ প্ৰমাণ পায় কেতিয়াবা নিশ্চয় আপোনাক কোনোবাই প্ৰশ্ন কৰি পাইছে যে তোমাৰ কি হ'লো, তুমি দেখোন মানুহটো ক্ষীণাই গ'লা, একেবাৰে আধা মৰা হ'লা। আৰু ইয়াৰ বিপৰীতে আপুনিও কেতিয়াবা কাৰোবাক প্ৰশ্ন কৰিছে নেকি, আপোনাৰ কি হ'ল, আপুনি দেখোন ক্ষীণাই গ'ল, আপুনি দেখোন লেৰেলা চেপেটা হ'ল। এই ধৰণৰ কথাই যাৰ কোৱা হয় তেওঁ বেমাৰ নাথাকিলেও ভাবিব পাৰে যে মোৰ কিবা হৈছে নেকি। তেওঁ পেটে পেটে চিন্তা পৰে, হতাশাত ভোগে আৰু পেটে পেটে কিন্তু আপোনাকো এনেকৈ কোৱা কাৰণে বেয়া পায়। এটা কথা যে আচলতে এজন মানুহ ক্ষীণালেই তেওঁৰ বেমাৰ হৈছে, তেওঁ কিবা হৈছে বুলি ভবাটো উচিত নহয়। কিবা কাৰণত মানুহজনে খাদ্য কণ্ট্ৰল কৰিব পাৰে, তেওঁ পূৰ্বৰ মেদবহুলতা কমাবৰ কাৰণে তেওঁ আসন কৰিব পাৰে, ব্যায়াম কৰিব পাৰে আৰু খাদ্য নিয়ন্ত্ৰণ কৰাৰ ফলত তেওঁ মেদবহুলতা কমি তেওঁ শ্লিম হ'ব পাৰে, তেওঁ এনেকৈ ক্ষীণাব পাৰে। সেইটো তেওঁ স্বাস্থ্য কেতিয়াও বেয়া হোৱা নুবুজায়। আকৌ যদি প্ৰকৃততে মানুহজনৰ বেমাৰেই হৈ আছে, তেনেকৈ কোৱাৰ ফলত মানুহজন অধিক চিন্তাত পৰি তেওঁৰ আৰু বেছি অৱনতি ঘটিব পাৰে। আৰু নিজৰ ক্ষেত্ৰতো আপুনি এই কথা নিশ্চয় কেতিয়াবা প্ৰমাণ পাইছে, আপুনি এই কথাৰ সন্মুখীন হৈছে। সেইবাবে কোনেও কাকো এইদৰে কোৱা উচিত নহয়। কাৰণ মানুহে কথা কওঁতে যি কলা ব্যৱহাৰ কৰিব লাগে, যি কৌশল ব্যৱহাৰ কৰিব লাগে, তাৰ ভিতৰত এটা অন্যতম। মানুহে কথা কওঁতে সাৱধান হ'ব লাগে। মানুহে কেতিয়াও মানুহক হতাশা উপহাৰ দিব নালাগে, মানুহক উৎসাহ উদ্দীপনা দিব লাগে। প্ৰকৃততে আপোনাৰ দৃষ্টিত যদি কাৰোবাৰ স্বাস্থ্য বেয়াও হৈছে, যদি তেওঁ ক্ষীণায়ো গৈছে, আপুনি যদি সেইধৰণে ভাবিছে, আপুনি তেখেতক বা তেওঁক কেতিয়াও এই ধৰণে সন্মুখতে কোৱা উচিত নহয়। আৰু ইয়াৰ বিপৰীতে আপুনি তেওঁক উৎসাহ যোগাব লাগে, প্ৰেৰণা যোগাব লাগে। মানুহৰ সেইটোহে কৰ্তব্য হোৱা উচিত। মানুহে মানুহৰ পৰা সহযোগ বিচাৰে, প্ৰেৰণা বিচাৰে। মানুহে কেতিয়াও টেনশ্যন বা উদ্বিগ্নতা মানুহৰ পৰা কামনা নকৰে। সেইকাৰণে আগলৈ কথা কওঁতে সকলোৱে সাৱধান হ'ব। নিশ্চয়কৈ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, এই কথাৰ ইয়াত প্ৰতিফলন ঘটে। সকলোকে কোৱা নাই, নিশ্চয় আপোনালোক কিছু সংখ্যকে কথাটো জানে, তথাপিও বহুতে নাজানিব পাৰে। আৰু ফলত আমাৰ সমাজত এই ঘটনাটো ঘটিয়ে থাকে। মানুহক সন্মুখতে এইধৰণে আধা মৰা হোৱা, ক্ষীণাই যোৱা বুলি এনেকৈ কোৱাৰ ফলত বহু মানুহ চিন্তাত পৰে, উদ্বিগ্নতাত ভোগে। তেওঁ বেমাৰী মানুহ হ'লে তেওঁ বেমাৰ বাঢ়ি যায়। আৰু যদি কাৰোবাৰ বেমাৰো নাই, তেওঁ আচলতে স্বাস্থ্যৱানেই হয়, তথাপি তেওঁ এটা মনে মনে চিন্তা কৰিব পাৰে। আৰু যদি তেওঁ সাহসী মানুহ হয়, তেওঁ বেমাৰ নাই বুলিও তেওঁ ভাবে, তথাপি আপোনাক তেওঁ পেটে পেটে ভীষণ বেয়া পাব পাৰে আপোনাৰ এনে ব্যৱহাৰৰ কাৰণে। সেইবাবে কথা কওঁতে আগলৈ সাৱধান হ'ব। নমস্কাৰ। এনেকৈ সৰু সৰু কথাৰে আপোনালোকৰ মাজলৈ আকৌ উভতি আহিম। নমস্কাৰ, ধন্যবাদ।